ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰকৈ ইমান বিশাল অনুষ্ঠান এটা ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে আমি বাহাদুৰ আউটপোষ্টৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ। থেংক ইউ ছাৰ। আগৰ দিনত এতিয়া ল'ৰা ছোৱালীবিলাকে এইবিলাক শুনা নাই, কিন্তু আমি শুনিছোঁ। আমি এইটো যিহেতু এটা সময়তো কেছেট আছিল, কেছেটত গান শুনো আমি। এতিয়া CD ওলাল, CD পাছত এতিয়াতো মোবাইলত গোটেইবোৰ চেলেমনি বদতি কৰি পেলালে, ভইচ আদি কৰি। এতিয়া মোক কওকচোন, কোনে কোনে কেছেটৰ এতিয়ালৈ গান শুনা নাই বা কেছেটৰ কাৰোবাৰটো দেখা নাই? সৰু ল'ৰা ছোৱালী কোনে কোনে হাতটো দাঙকচোন। কেছেটৰ গান শুনা নাই? এই বহুত আছে। কেছেটৰ গান নুশুনা কোন কোন আছে? এই চাওক পিছলৈ আছে, বহুত আছে। আগতে কেছেটৰ ডাঙৰ প্ৰব্লেম হয়। এতিয়া যেনেকৈ আমি গান শুনিলে সমস্যা, মোবাইলটো চাৰ্জ নাথাকিলে, কেছেটৰ এটা যন্ত্ৰ এটা আছে, এতিয়া পুলি বুলি কয়। কেছেটবিলাক বহুত দিন থৈ দিয়ে, অলপ পুৰণা হৈ যায় ৰিলবিলাক। কেতিয়াবা কি হয়, সেইটো মানে ফচি যায়, গানটো চলি থাকিলে ফচি যায়। ফচি গ'লে কেনেকুৱা শুনে মই গায়ক শুনাই দিম, যিসকলে শুনিছে তেওঁলোকে বুজি পাব, নুশুনাসকলে অনুভৱটো কৰিব পাৰিব। এই মনলে ফটো আহি যায় মানে, এই মনলে উভতি আহে লৰালি, এই মনলে উভতি আহে, হয়নে? এটুকলে কখনো মরে বুকুরে এটি একটি সপন, আবেগে উঠেছে ভাবনা তো একটু মোরা খরচ দেখা সপন। এই পুলিটি প্রবলেমের করে গেলে ফার্স্ট চলে না ফটাফট। চটি ছিপে আমি সিঙ্গল হয়েছি আর কহি হ্যাঁ, চটি ছিপে আমি সিঙ্গল হয়েছি আর কহি বোলে হবি। অকণমান ময়ো এটা কৃষ্ণৰ ইমান সুন্দৰকৈ গাইছে, ৰাসৰ সময় যিহেতু, গতিকে অকণমান ময়ো এটা গুণগুণাই দিওঁ। আপোনালোকে আমনি পাইছে নেকি? নাপায় বাইদেউ, মণিয়ে পিছত বেয়া পাব। মোৰ কথাটো বাদেই দিব। মোৰ প্ৰথমে সোমাওঁতে চুকটা খুন্দা মাৰি গৈছে আকৌ ড্ৰাইভৰ দেখি, সঁচাকৈ মণিলে মনত পৰে। ইমান মানুহক মানে তাইক ৰিক্সটো ল'ব নোৱাৰি ন। মই চাই আছোঁ, কেতিয়াবা ভাল বিয়া পালে প্ৰেজেণ্টৰ বাকচৰ ভিতৰত তাইক সোমোৱাই দিয়ে দিম নেকি। কৃষ্ণ জন্ম সেইটোৱে ইউটিউব চাই ন, নগ'লে চাই দিয়ে। সেইকাৰণে আমি প্ৰথমে আগতে যি কওঁ একো কোৱাই নাই। এতিয়া আমি অনুসাৰ সামৰিব হ'ল কাৰণে পুৰণা কথাবোৰ কৈছোঁ। কিছুমানে কয় ন, আপুনি দাদা এইটো গাব, এইটো ক'ব, এনেকৈ কৈ দিয়ে যে, সেইকাৰণেই ক'ব লগা হয়। কৃষ্ণ জন্ম হোৱা শুনি কোনে এনেকৈ কান্দিছে? কৃষ্ণ জন্ম হৈ গ'ল তেৰা ভগৱান। এনেকৈ নেকান্দে নহয়, আজিকালি ল'ৰা ছোৱালীবোৰে জন্ডিছ হ'লে এনেকৈ কান্দে। ইমান নাকান্দে, তেতিয়া হাঁহি হাঁহি জন্ম হ'ব। কৃষ্ণ জন্ম হোৱা চাৰি মুখে পিতা কৰি আহি উঠি, এই চাৰি মুখে ব্ৰহ্মাই পঢ়ে। চাৰি মুখে ব্ৰহ্মাই বেদ পঢ়ি থকা একো বুজিয়ে পোৱা নাই। কেনেকৈ বুজিব? চাৰিখন মুখে একেলগে বেদ পঢ়িলে ক'ত মানুহে বুজি পাব? বসুমতি কৰে এইটো কি অকলে টিকি মাৰি দিছে? ই মোক কৈছে আপুনি অকণমান কথা কওক, এই পানীৰ সমস্যাটো যে দূৰ কৰে বোলে। তাই বোলে ন, মানুহে মানুহ গোটেই জন্ম সমগ্ৰ সঁচাকৈ ইয়াত সোমাই দিলে আমি হাঁহ থাকিম নেকি কোন আছিল। ইমান মানুহ। আপোনালোকৰ কিবা ক'ব লগা সুধিব লগা আছে নেকি? ৰাইজৰ কিবা আছে নেকি? কি কওক? এনেকৈ ক'লে নুশুনি, আহি সুধিব লাগিব। ইয়ালৈ আহি সুধিব লাগিব, এজন ঢেৰ মানুহ নহ'লেও নহ'ব, নহ'লে মঞ্চখন এয়া হৈ যাব।
নুশুনি না নুশুনি ইমান দূৰ আকৌ হা হা কোৱা তাৰপৰা শুনি হাত ভৰিবোৰ দীঘল হোৱাকৈ কাণখনো দীঘল হ'ব লাগিছে তাতে এনেকৈ কৰি থৈ আহিলে নুশুনি তুমি কি কৰিবানো আৰু এনেকৈ উঠি ইমান মানুহৰ মাজত যে সুধিছে আচলতে কিন্তু এনেই ভয় লাগে তোমাৰ মঞ্চত উঠি কথাই ক'ব নাই মই যেতিয়া বিদায় মিটিং হৈছিল 10ত এইবিলাক থাকি নহ'লে সঁচা কথা 10ত বিদায় মিটিঙত মোৰ দেউতা সেইখন স্কুলৰ প্ৰিন্সিপাল আছিল ৰাতি মোক ক'লে তই কিবা নকবি জানো চবেই ক'বলৈ মাষ্টৰ পুতি নকৰিলেতো বদনাম হ'ব মই বোলো তই যদি শিকাই দিয়ে মই কিবা কৰোঁ দেউতাই শিকাই দিলে সভাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি শিক্ষাগুৰুসকল মোৰ ছাত্ৰ ছাত্ৰীসকল শিকাই দিলে ৰাতি মুখস্থ কৰিলোঁ যেতিয়া মিটিং হৈ আছে ছাৰসকলে কাৰোবাক নাম ধৰি মাতি দিয়া নহয় পাৰ্থ তই কয় চব ল'ৰা ছোৱালী বিদায় কৰি কান্দা কুটা হয় ন অকল ভিতৰে দুই এজনী এইবিলাক এনেকৈ ভাল লগাই থাকে তোৰ দুই এজনী লাগে তোৰ এতিয়া নাপাওঁ মই এনেকৈ দুখ এটাই থাকে আৰু তই মোক ক'বলৈ মাতিলে বামুণ তই ক মই উঠি আহিলোঁ গপগপকৈ দেখিছোঁ দেউতাই এনেকৈ বাঘে চোৱাটো চাই আছে মোক ক'বতো লাগিবই ক'লো আৰু প্ৰতি আমাৰ অধ্যক্ষ মহোদয় শ্ৰদ্ধাৰ কথা এনেকৈ কৈ থাকোঁতে পাহৰি থাকিলোঁ মই বিশ্বাস কৰক পাহৰি থাকিলোঁ মানে ঘামি গৈছোঁ একোৱেই মূৰটোলৈ নাহে মানে ইমান মনত পেলাইছে এতিয়া মই পাহৰি থকা বুলি ক'লেতো পিতল খামগৈ ঘৰত মই কি কৰিলোঁ তেতিয়াই চাগে মোৰ মাজত কেইটো সোমাই আছিল এইবিলাক সঁচা কথা মই এনেকৈ কৈ দিলোঁ প্ৰতি আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আমাৰ সন্মানীয় শিক্ষাগুৰুসকল মোৰ লগৰ বন্ধু বান্ধৱসকল মোতকৈ কণমানিসকল সকলোকে মৰম জনালোঁ আমি ইমান বছৰ এখন বিদ্যালয়ত পঢ়া শুনা কৰিলোঁ আজি আমি বিদায় ল'ম ইমান বছৰ পঢ়া শুনা কৰিলোঁ আজি আমি বিদায় ল'ম এইখন স্কুলৰ পৰা বিদায় লোৱা সময়ত মই থাকিব পৰা নাই জাহা লাইচিছো কান্দি কান্দি চাই বোলে ইমানকে নালাগা হৈ ইয়াত লৈ যাওঁ পইচা ভাগি পৰিছে মই কৈছো ওলাই হেৰি থেংক ইউ তাৰপৰা মই চব জেগাতে কওঁ ইয়াতে কৈ থৈ যাওঁ দেই এটা কথা অনুষ্ঠানটো যে ইমান ধুনীয়াকৈ হাঁহি আছে বহুত ভাল লাগিছে হা কি কিবা কৈছে ন ইমান ধুনীয়াকৈ যে হাঁহি আছে সঁচাকৈ খুব ভাল লাগিছে আপোনালোকে প্ৰথমে আপোনালোকৰ মনত আছেনে নাই মই মনত পেলাই দিওঁ যেতিয়া আমি সোমাইছোঁ দুই এটা কথা কৈছোঁ আপোনালোকে হাত চাপৰি দি আহিলোঁ কি হ'ল থুই পেলালোঁ আহিলোঁ আপোনালোকে ইমান হাত চাপৰি সহযোগিতা কৰিছে সঁচাকৈ ভাল লাগে আমিতো কৈছোঁ এইটো মূলধন পিছলৈ অকণমান কিন্তু চাপৰিটো কমি গ'ল ন এই কিমানো বজাই থাকিম এনেকুৱাও লাগে চাগে মই এতিয়া নালাগে এতিয়া এজন দুজনে বজালে পিছত চাধা মাৰ নিচিনা লাগে বজালে মানে এনেই হিউজকৈ যে বজাই দিয়ে আমিতো ইয়াৰ পৰা শুনো ন আপোনালোকৰটো বেলেগ মজা লাগে আকৌ মানে এনেকুৱা লাগে যে এক্টিং কৰি যাম ভালকৈ কৰি যাম সদায় শ্ব'বিলাক ভালকৈ কৰি যাম আপোনালোক ডাঙৰ আশীৰ্বাদ আমাৰ ঘৰবোৰ আমাৰ ত্যাগ আমাৰ কষ্ট আমিবোৰহে বুজি পাওঁ চিনি পোৱাৰ পিছতহে আপোনালোকে আমাক গম পাইছে কি এইটো মোহন তাৰ আগৰ ওচৰ নাই জানো আখ্যান সেই আখ্যানটো মনত পৰি যায় এনেকুৱা লাগে আমি ভালকৈ কৰি যাব লাগিব ভালকৈ মানুহক ৰসটো দি যাব লাগিব এই হাত চাপৰিটো বৰ ডাঙৰ মূলধন সঁচাকৈ মই এটা কথা কওঁ বজালে খুব ধুনীয়াকৈ বজাব যদি হাত চাপৰি ভাল পাই নবজাই নহয় মই কেকে কিন্তু খাই দি থৈ যাম যে অহা জনমত এনেকৈ বজাব লাগিব গতিকে বজালে ভালকৈ বজাব এটা জোৰকৈ চবেই থেংক ইউ কেকেচাই ধুনীয়া কথা ক'লে আপোনালোকে হাত চাপৰি মাৰি দিয়ে ন আৰু মই মোৰতো এনেকুৱা মোৰ চৰাইবাহী বা মৰিগাঁৱত মই আগৰ পৰাই জড়িত ইয়াতে নাটক কৰে এইটো মোতকৈ সৰু এই মানুহখিনি বহুতে মোক হয়তো আগৰ পৰা চিনিয়ে পায় আৰু মোৰ প্ৰতি অকণমান আপোনালোকৰ মৰমটো মই অকণ বেছি যেন পাইছোঁ হয় ইয়াতকৈ মোক ভাল পাই যেন পাইছোঁ নাজানো দেই মোৰো এইটো লাগিছে কাৰণ মই কথা ক'লে হাত চাপৰি কওঁ কেকেচাই কথা ক'লে যায়ো যে হাত কথা ক'লে কথা এটা কম তথাপিও কম কথা বাদেই দে চৰাইবাহী ৰাইজৰ লগত মোৰ কেনেকুৱা এটা আছে মইহে জানো কাহ মাৰি দিলেও ভাবিব কি তাক পিছতকৈ মানুহক ক'ব পাৰিম যে চৰাইবাহীত ইমান ভাল পায় কেকেটা কাহ মাৰি দিলেও হাঁহে কাহ মাৰিলে হাঁহিব এতিয়াই বিশ্বাস হোৱা নাই কাহক হেই লাজ পাবি চা মানুহ হাঁহে নহয় চাবি
মেখাই মেখা কাহ মলে গম পাইলোঁ ফুল কেনেকৈ কাহটো বাৰু বেলেগ কিবা এনেকৈ শিকাই দিছোঁ বুলি তোক চৰ মাৰিলোঁ হাঁহে নেকি ঠিক নাই আপুনি হাঁচি মাৰিলে হাঁহিব হাঁচি মাৰিলে হাঁহে নে নাহাঁহে নাজানো কিন্তু শিকটি মাৰিলে আকৌ হাঁহে মাছটো এইবিলাক কি কিন্তু মই হেলো বুলি ক'লে মই কিবা এটা কৰিলে মানুহে নাহাঁহিলে হাত চাপৰ দিব হেল্ল' এয়াই হৈছে প্ৰায়বোৰ মানুহ চাওক বিৰাট ভাল পায় আপোনালোকে দেই শিল্পীসকলে সঁচাকৈ খুব ভাল লাগে আমিওতো ক'ৰবাত কৰিয়ে এনেকৈয়ে কৈছোঁ এইটো বৰ ডাঙৰ কথা থাকে চব জেগাতে থাকে ইয়াত অকণ বেলেগকৈ আছে থেংক ইউ এটা কথা কওঁ দেই সৰু ভাল ধেমালিৰ মাজত ভাল কথাই কওঁ সৰু ল'ৰা ছোৱালীবিলাক যিটো কৈশোৰ কাল বুলি কয় ইংৰাজীত কিবা কি কয় বা এডৰ কি ইংৰাজী ক'ৰবাত মূৰটো মাৰিব লাগিব এডলেচেঞ্চ কৈশোৰ কালত ল'ৰা ছোৱালীবিলাকে যে মোবাইল চাওঁ আমি সৰুৰ পৰা যে মোবাইল চাওঁ মোবাইলটো বোলে ডাঙৰ মাৰাত্মক বেমাৰ সৰু ল'ৰা ছোৱালীক মোবাইলটোৰ পৰা আঁতৰাবলৈ চোৱাৰ আগতে প্ৰথম মাক বাপেক আঁতৰিব লাগিব মোবাইলৰ পৰা চবৰ পকেটত থকা এইটো ডাঙৰ এটম বম যেনেকৈ হিৰোশ্বিমা নাগাচাকিক জ্বলাই দিলে বমেদি তেনেকুৱা বম এটা আমাৰ লগত থাকে সৰু ল'ৰা ছোৱালীক যদি আঁতৰাই নিজৰ পৰা আঁতৰাব লাগিব মোবাইল যিখিনি কৈশোৰ কালৰ 9, 10 এনেকুৱা সেই ল'ৰা ছোৱালীখিনি মোবাইল চালে মাক বাপেকৰ বিৰাট অসুবিধা হয় তাৰ লগত কথা পাতি আছে কোন ছোৱালী কি কথা আমাৰ সন্দেহ হ'ব এনেই সন্দেহ নকৰিব কাৰণ চিনেমা এখনৰ কথাও পাতিব পাৰে সিওতো ভাল কথা কিতাপৰ কথা পাতিব পাৰে আপুনি মন দিব কি কথা পাতি আছে আপোনালোকৰ ছোৱালীজনী বা ল'ৰাটোৱে যদি কথা পাতি আছে তেতিয়াহ'লে নিশ্চিন্ত থাকক যে আপোনাৰ ছোৱালীজনী বা ল'ৰাটো মোবাইলৰ গ্ৰাসত পৰা নাই আপোনালোকে চিন্তা কৰিব তেতিয়া যেতিয়া আপোনালোকৰ ছোৱালীজনী কথা পতা বন্ধ হৈ যাব কথা পতা যেতিয়া ছোৱালীজনী বন্ধ হৈ যাব আপুনি মন দিলে শুনিব আছে গ'ল আহিবা এইটো হ'লে কিন্তু খাব নাই গম পাব যে মাক বাপেকতকৈ শাসন কৰা কোনোবা এজন ওলাই বোলে হবি থেংক ইউ বহুত বহুত ধন্যবাদ আমাৰ ডেকা শক্তিটো ইমান উৎসাহ দেখি ভাল লাগিছে ডেকাখিনি সঁচাকৈ আমাৰ ঘৰখনৰ কিন্তু হিৰো দেই কাৰোবাৰ সন্তান কাৰোবাৰ ককায়েক কাৰোবাৰ ভায়েক তেওঁলোক কিন্তু হিৰো তেওঁলোকে যদি সদায় মিছাৰ পৰা আঁতৰি থাকিব পাৰে তেওঁলোকৰ মাক সদায় সুৰক্ষিত ভনীয়ে সুৰক্ষিত ভায়েক সুৰক্ষিত সকলো সুৰক্ষিত হৈ থাকে ডেকা শক্তিটো আমাৰ মূল শক্তি তেওঁলোক যিমানে ষ্ট্ৰং হৈ থাকিব আমাৰ অসম শক্তিশালী হৈ থাকিব চৰাইবাহী শক্তিশালী হৈ থাকিব আমাৰ ভাৰতবৰ্ষ শক্তিশালী হৈ থাকিব গতিকে যিমান পাৰি ডেকা শক্তিটো বেলেগত নিচাটো লগাব লাগে আমাৰ এই যি নিচা আমাৰ গিল থকা ফাৰ্মাচীত পায় সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে মই আকৌ ভাবিছিলোঁ বোলে বেমাৰহে এনেকৈ বিয়পে নেকি হাত চাপৰি নিবিয়পে নেকি এফালে বজাইছে এনেকৈ বিয়পি যায় যে চাপৰিকেইটা কৰোণাটোহে বিয়পে নেকি এনেকৈ এজনে পায় বজালে ভালকৈ বজাব লাগে থেংক ইউ আপোনালোকে এটা কথা মন কৰিছেনে বা আমি আমাৰ ল'ৰা ছোৱালীবিলাকক সৰু ল'ৰা ছোৱালীবিলাকক মাকে সদায় এনেকৈ লয় মাকে এনেকৈ কঁকালত বহুৱাই লয় আপোনালোকে আজিৰ পৰা মন কৰিব হয়নে নহয় মাকে এনেকৈ লয় বাপেকে কিন্তু প্ৰায় বাপেকে এনেকৈ কান্ধত উঠাই লয় ল'ৰা ছোৱালী আপোনালোকে মন কৰিছেনে নাই মাকে এনেকৈ কোলাত ল'ব কঁকালত লৈ এনেকৈ ভেজা দি কিবা কাম কৰিব বা কিবা বাপেকে কিন্তু সদায় এই গলধনত লয় কিয় লয় জানেনে গম নোপোৱাকৈ মাকে নিজৰ সন্তানক শিকায় মাকে যিমানলৈকে দেখিছে সন্তানকো সেই লেভেলটো গম নোপোৱাকৈ লৈ দেখুৱায় পৃথিৱীখন যে মই যেনেকৈ দেখিছোঁ পৃথিৱীখন তেনেকৈ দেখ মাকে শিকায় বাপেকে কান্ধত কিয় লয় জানেনে বাপেকে ল'ৰাটো বা ছোৱালীজনীক গম নোপোৱাকৈ শিকায় যে মই পৃথিৱীখন যিমানলৈ দেখিছোঁ তই মোতকৈ বেছিকৈ দেখ সেইকাৰণে দাঙি দিয়ক বোলে হ'ব থেংক ইউ অনুষ্ঠান আৰু দীঘল নকৰোঁ অনুষ্ঠান আমি সামৰোঁ এটা কথা কৈ থাকা জীৱনত আপোনালোকৰ যিমানেই দুখ নহওক কিয় চকুৰ পানী কেতিয়াও জমা কৰি নাৰাখিব কাৰণ জমা হৈ থকা পানীত মেলেৰিয়া মহে কণী পাৰে থেংক ইউ সকলো ভালে থাকক গহৰলৈ যেনেকৈ মৰম দিয়ক আপোনালোকৰ মৰমৰ কাৰণে 10 বছৰ হ'ল আৰু আমাৰো আপোনালোকৰ শ্ৰদ্ধা থাকিল ভক্তি থাকিল সদায় ভালে থাকক অনুষ্ঠান সামৰিছোঁ আমাৰ মোহনে কিবা এটা গাই অনুষ্ঠানটো সামৰিব ব্যৱসায় কৰি মানে সঁচাকৈ আমি অনুষ্ঠান সামৰাৰ আগত সঁচাকৈ আপোনালোকক কি না এনেকৈ ক'লেতো নহ'ব ন
এই হাত ভাঙাটো কথা সুধিছে মোৰ তাৰ হাতখন যে ভাঙা আছিল দেখিছিলে কেটেকা বাইদেউ ঠিক কৰি নিলো এতিয়া আকৌ যাহে ধান্দা মাৰি আছে কেটেকা বাইদেউ সদায় জীৱনত সাৱধানে থাকিব দেই এতিয়া কিন্তু অপৰাধীৰ সংখ্যা বেছি ঠগবাজিৰ সংখ্যা বেছি আমাৰ মোহনে কোৱা নিচিনা আজিকালি সুবিধা পালে মানুহে মানুহক বেঙেনা দিয়ে বাঁহ দিয়ে পইচা দি ঠগে বাঁহ দিয়ে বুলি কয় হয়নে যে মোক 1000 টকা এটা বাঁহ দি দিলে কয় নে নকয় আমি এটাই আপোনালোকক অনুৰোধ কৰিলোঁ যে জীৱনত বহুতে বাঁহ দিব কিন্তু বাঁহ ঘূৰাই কিন্তু পেণ্ডেলৰ দাদাহঁতেহে নিব আৰু সঁচাকৈ আপোনালোকৰ ওচৰত ধন্যবাদ এই সমিতিৰ ওচৰত ধন্যবাদ এনেকুৱা এটা ঐতিহাসিক অনুষ্ঠানত এনেকুৱা এটা পবিত্ৰ অনুষ্ঠান আমি উপস্থিত হ'বলৈ পাইছোঁ ৰাইজৰ আশীৰ্বাদ 55 সংখ্যক 125 বছৰৰ যাত্ৰা 165 বছৰৰ যাত্ৰাত যে আমি অংশীদাৰ হ'লোঁ এইটো আমাৰ এটা সুখক্ষণ আমাৰ মনত থাকিব আমি নোহোৱা হৈ যাব যে বেলেগৰ মনত থাকিব আৰু তাতকৈ ডাঙৰ কথা 7 নৱেম্বৰ তাৰিখে যিটো অনুষ্ঠান সমিতিৰ পৰা আগতে আমি গম পালোঁ 7 নৱেম্বৰ তাৰিখে ইয়াত 12খন ভাওনা একেলগে হ'ব আৰু গোটেই চৰাইবাহী অঞ্চলত 23খন অংকীয়া ভাওনা একেলগে হ'ব গতিকে এয়া সমিতিৰ লগতে আপোনালোকৰ সহায় সহযোগ আৰু শুভেচ্ছাৰ কাৰণে হৈছে আৰু আমি শুভেচ্ছা দিছোঁ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে অনুষ্ঠানবোৰ সকলোৱে পাৰ হৈ যাওক সকলো ভালে থাকক আৰু এই অনুষ্ঠানত মতাৰ বাবে আপোনালোকৰ লগতে সমিতি বহুত ধন্যবাদ জ্ঞাপন কৰি আছোঁ ধন্যবাদ আমি অনুষ্ঠান সামৰিছোঁ আৰু কিবা যদি জানি হওক অজানিত হওক কিবা যদি ভুলো কৰিছোঁ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকেতো চবতে কৈ থৈ যাওঁ যিসকল বয়োজ্যেষ্ঠ আছে আমি যদি জানি হওক অজানি হওক কিবা ভুল কৰিছোঁ আমাক নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা বা গাভৰু ছোৱালী আছে আমাক নিজৰ ককাইদেউ বা ভাই হিচাপে ভাবি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকে নিজৰ গিৰিয়েক বুলি গতিকে ক্ষমা কৰি দিব সকলো ভালে থাকক আমি তাকেই কামনা কৰিলোঁ থেংক ইউ লাভ ইউ এই দাদাই ঘোষা কৰি ক'ব দিছে ঘোষা কৰি গাই দিয়ে নেকি ঢোল বজোৱা কোনোবা আছে নেকি আমি এখন গান গাই দিওঁ আৰু অনুষ্ঠান নাই বোলে আপোনালোকে উঠা নাই আমাৰ সমিতিয়ে বোলে ৰাইজ দেখোন উঠাই নাই মই পৰা না মই ইয়াতে গাম কেনেকৈ বজাই দিওঁ